হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভাল। মাৰ ঘৰৰ পৰা অহা দুদিনমান হ'ল। আজি নামৰূপৰ পৰা বেংগলী বিয়া এখন খাবলৈ যাওঁ, বিয়াৰ ৰিচিপশ্যন। তাকে মাতটো অলপ বহি আছে, সেইকাৰণে ভিডিঅ' কেইদিনমান হ'ল দিয়া নাই। আজি ভাবিছোঁ ষ্টাৰ্ট কৰোঁ। তেনেহ'লে চাই থাকক। আমি ওলাই মেলি ৰেডি হ'লোঁ আৰু লগত যাব তিনিগৰাকী, আমি চাৰিগৰাকী হৈছোঁ আৰু আমাৰ বেটা যাব আৰু দেখাম তেনেহ'লে সকলোখিনি, চাই থাকক। এয়া আজি আমি গৈ আছোঁ বৰহাটত বিয়া খাবলৈ। এয়া মমিবাই পূৰা নাচি মেলি আছে। মমিবা বহিছে পিছফালে, বৌ আৰু মই, বেটা। আগফালে আছে আমাৰ কলনীৰে ছাৰৰ ৱাইফ এগৰাকী বাইদেউ, আৰু আগফালে বৌ ছোৱালীজনী আদিতি বহিছে। গোটেইকেইগৰাকীয়ে গাড়ী এখন বুক কৰিছোঁ, যিহেতু হাজবেণ্ড যাব পৰা নাই, তেওঁ ডিউটি থকাৰ কাৰণে দাদাজনে লৈ গৈছে আৰু আমাক। বেংগলী মানুহৰ বিয়া ফাৰ্ষ্ট টাইম খাম, সেইকাৰণে চাবলৈ ইচ্ছা গৈ আছে। লগতে আপোনালোককো দেখুৱাম। এয়া পূৰা ফূৰ্তি ফাৰ্তা কৰি গৈ আছোঁ সকলোখিনি, যদিও গা বেয়া। মমিবাই পূৰা নাচি আছে, দেখিছেনে? হাইটো আপুনি এতিয়া কৈ দিয়ক। এয়া আমি পাই গ'লোঁ সি বিয়া ঘৰ, আমাৰ কলনীৰে কাষৰে শিল্পী বাৰ ভায়েকৰ বিয়া হয়। ব'লক তেনেহ'লে ভিতৰলৈ যাওঁ, আপোনালোককো দেখাম সকলোখিনি। এয়া এইফালে দৰাৰ বাইক। এয়া বিয়া ঘৰ পাই গ'লোহি। এতিয়া যাওঁ, কইনাক গিফ্টটো দি লওঁগৈ। কইনা বিৰাটেই ধুনীয়া লাগিছে দেখিবলৈ, সঁচাকৈ বহুত মৰমীয়াল হয়। মানুহৰ ইমান সমাগমতো ইমান সুন্দৰকৈ ধুনীয়াকৈ আমাক মাতিছে। বেটাকো ইমান ধুনীয়াকৈ মৰমত কইনাই মাতিছে, ভাল লাগিছে তাকে চাই। ইমান মানুহৰ সমাগমতো যে অকণমান সময় দিছে ধুনীয়াকৈ, ইমান ধুনীয়াকৈ। মই আহি লৈ পিনি হাজবেণ্ডকো কৈছোঁ, কইনাৰ মাত কথাবোৰ সঁচাকৈ ভাল। এয়া আমি সকলোৱে গিফ্ট দি ল'লোঁ কইনাক। চফ লৈছে সকলোৱে, কিন্তু মই চফ ল'ব পৰা নাই। দেখিছে মাত একদম কাহ হৈ বহি আছে পূৰা, সেইকাৰণে চফ অকণমানো লোৱা নাই। এয়া অকণমান চেলফি দেখাই দিছোঁ আৰু। এইটো বেটা দেখিছেনে আমাৰ, টুলুক টালাককৈ ছাইডৰ চবফালে চাবলৈ লাগিছে মানুহ দেখি। এয়া কফি, সন্ধ্যা কফি আৰু পকৰা গৰম গৰম খাই লওঁ। দেন দেখাই আছোঁ সকলোখিনি। এইজনী বৌ। এয়া চেলফি মৰাৰ পৰ্ব এতিয়া। কফি চফি খাই ফটো যদি নামাৰোঁ তেনেহ'লে আৰু কিহৰ বিয়া খাইছোঁ, হয় নহয় বাৰু? এয়া দৰা কইনা দেখিছেনে, বৰ ধুনীয়া লাগিছে। সকলোখিনি আমি ফটো দুখনমান মাৰি লৈছোঁ আৰু। এয়া দুকপি চেলফি বেটাই আৰু ময়ো মাৰি ল'লোঁ। সিও ধুনীয়াকৈ ৰৈ দিছে, দেখিছেনে এইটো। এয়া শিল্পী বাৰ লগত দৰাৰ বায়েক হয়। আমি গোটেই চাৰিগৰাকীয়ে দুকপি ফটো মাৰি ল'লোঁ। এতিয়া যাওঁ, খানা খোৱাৰ টাইম, খানা খাওঁগৈ। এয়া আমি আহি গ'লোঁ খানাৰ ঘৰলৈ। এয়া সকলোখিনি বহিছোঁ। এইফালে মমিবা, বাইদেউ, বৌ, আদিতি সকলোৱে হাই দিছে। এইফালে মই বহিছোঁ আৰু সকলোখিনি। এয়া দৰাৰ মাকে সকলোকে মাত লগাই আছে খোৱাৰ ঘৰত। তেনেহ'লে খাই মেলি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া আৰু দুগৰাকীমান আমাৰ কলনীৰ আহি গ'ল এতিয়া, পিছত আহিছে তেওঁলোককো লগ পালোঁ। অকণমান দেখাই দিছোঁ সকলোকে। এয়া এতিয়া যাওঁ ঘৰলৈ যোৱাৰ আগে আগে ইমান ধুনীয়া কইনাজনীক আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। বেয়া পাওঁ আমি না গৈ থাকোঁ দেই। চফ নলওঁ আৰু যাওঁ দেই, বাই বাই। এতিয়া গৈ থাকোঁ ৰুমলৈ। ৰাতিও বহুত হ'ল। কালিলৈ পুনৰ শিৱসাগৰ ঘৰলৈ আমি সকলোখিনি যাব লাগিব। সকলোখিনি দেখাম আপোনালোকক, চাই থাকক তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষৰলৈকৈ। ওলাইছোঁ এতিয়া। বাৰু চাই যাব লৈছোঁ আৰু।
এয়া আপোনালোকক যে কালি কৈছিলোঁ আমি ঘৰলৈ যাম বুলি, আজি গৈ আছোঁ আমি ঘৰলৈ সকলোখিনি নামৰূপৰ পৰা শিৱসাগৰলৈ বুলি। বেটাও মনটো বহুতেই ফূৰ্তি, সিও গম পাইছে চাগে কিবা এটা বহুত দিনৰ মূৰত ককা আইতাকক লগ পাব। আজি মা দেউতাৰো গা হাতখন আঠখন হৈ আছে, নাতিয়েকক বহুত দিনৰ মূৰত পাব। এয়া বেটাই ধুনীয়াকৈ থিয় হৈ পেলাই বাহিৰ ফালে চাই যাব লাগে, আজিকালি অকণমান ডাঙৰ হৈছে যিহেতু। এয়া আজি ৰাতিপুৱা কি জানেনে, মায়ে ৰাতিপুৱা আনকালে 2-3বাৰ ফোন কৰে, কিন্তু আজি একেবাৰে এতিয়া আমি 2টা বজাত হাজবেণ্ডৰ ডিউটি শেষ হ'ল, তাৰপিছত ওলাই আহিছোঁ, কিন্তু দিনটো মাৰ ফোন এটা কৰিবলৈ সময় নাই। আজি ঘৰলৈ নাতি যাব যিহেতু, সেইকাৰণে ঘৰ দুৱাৰ পৰা চাফ চিকুণ কৰিছে। পিছত ফোন কৰাত গম পাইছোঁ আৰু যে চাফ চিকুণত লাগি আছে অকণমান। এয়া বেটা অকণমান দেখাই দিছোঁ আৰু এয়া সন্ধ্যাৰ আবেলি মাৰ গৈছে। এয়া খুব ধুনীয়া এটা দৃশ্য আপোনালোকক দেখাই দিছোঁ। এয়া পাই গ'লোহি আমি ডিমৌ। ঘৰ পাবলৈহি হৈছে আৰু আজিকালি কি হয় জানেনে, সি মোৰ ওচৰত অকণমান দেৰি বহি পেলাই তাৰপিছত দেউতাকৰ ওচৰলৈ আহিব লাগে। ড্ৰাইভিং ছিটত বহি ইয়াক ড্ৰাইভ কৰিবলৈ ই অকণমান উৎপাত লগায়। এইটো বহুত নটখট হৈছে আজিকালি ই। এয়া চলাবলৈ লাগে গাড়ী, চাওকচোন কিখন কৰিছে সি। দেখিছা নাই তুমি? আজি আমাক বেটাই গাড়ী চলাই লৈ আহিছে দেই। মাক দেউতাক দুয়োটাকে বেটাই গাড়ী চলাই আনিব পৰা হ'ল, ল'ৰা ডেকা হ'ল আৰু। এইয়া ৰাস্তাতে দেউতা হোৱা ৰৈ আছে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। যদিহে আজি ভিডিঅ'টো মোৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। পুনৰ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ, তেনেহ'লে বাই বাই।